হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। ময়ো ভালেই আছোঁ। আজি আপোনালোকৰ ওচৰত নতুন এটা অসমীয়া ভিডিঅ' লৈ আহিছোঁ। আজি আমি গৈছিলোঁ নগাঁও মিণ্ট লিফত আৰু তাত কি খাইছোঁ, খোৱা নাই কৰিছোঁ। আজি আপোনালোকৰ লগত সেইটোকে শ্বেয়াৰ কৰিম। এয়া দেখা পাইছে মিণ্ট লিফ ৰেষ্টুৰেণ্টটো খুব ধুনীয়া, নিট এণ্ড ক্লিন আৰু ইমান নিৰিবিলি পৰিৱেশ। তাত গৈ বহুত মনটো ভাল লাগিছে, মনটো যেন কিবা বেলেগ লাগিছে। পৰিৱেশটোও ভাল আৰু তাৰ ষ্টাফখিনিও ইমান ভাল আছিলে। আৰু এয়া আমি আমাৰ ছিট ল'লোঁ আৰু এইফালে এটা বাৰ্থডে ডেক'ৰেশ্যন হৈ আছিলে। ইয়াত কিন্তু বাৰ্থডে চেলিব্ৰেশ্যন কৰা হয়। আৰু দেখা পাইছে না আপোনালোকে, ইমান ধুনীয়াকৈ সজাই পৰাই থৈছে। আৰু তাত যে খানাটো ইমান টেষ্টি আছিলে, কি ক'ম মই বুজাব নোৱাৰিম কৈ। ইমান ভাল বনাইছে আৰু ছাৰ্ভিংটো ইমান ভাল আছিলে সিহঁতৰ। এয়াই আৰু আপোনালোকৰ লগত ঘূৰি দেখুৱাইছিলোঁ এইবিলাক। আৰু তাৰপিছত আমি মেনু কাৰ্ড লৈ ল'লোঁ আৰু আমাৰ অৰ্ডাৰবোৰ কৰি দিম। আমি অৰ্ডাৰ কৰিছিলোঁ ফ্ৰেঞ্চ ফ্ৰাইজ কৰিছিলোঁ জিয়ানাৰ কাৰণে, আৰু আমাৰ কাৰণে কৰিছিলোঁ বাটাৰ নান আৰু আফগানী চিকেন, আৰু আছিলে চালাড। তাৰপিছত আমি মেনুকেইটা লুটিয়াই চাই অৰ্ডাৰ কৰি দিলোঁ। এনেকৈ খাবলৈ গ'লে ভাল লাগে ৰেষ্টুৰেণ্টত মাজে মাজে গৈ, কিন্তু ৱেইটিং কৰাটো যে আৰু নক'ব, ইমান বেয়া পাওঁ ৱেইটিংটো। তাৰপিছত আৰু কি অৰ্ডাৰখিনি দি আমি কেইটামান ফটো চটো উঠিলোঁ, ভিডিঅ' কৰিলোঁ। তাৰপিছত আমাৰ খানাখিনি আহি গ'ল। আৰু মেনুটোত যে বহুত আইটেম আছিলে, ষ্টাৰ্টাৰ আছিলে, মেইন কৰ্চতো বহুতকেইটা আইটেম আছিলে, আৰু সেইফালে ছফ্ট ড্ৰিংকছ আছিলে, চিকেনৰ বহুত আইটেম আছিলে, পনীৰৰ। পিছত আমি চিকেনটোকেই ল'লোঁ, মাটন আছিলে, এনেকৈ বহুত আইটেম আছিলে। আৰু খানাটো খুব টেষ্টিও আছিলে, সিহঁতে খুব ভাল বনাইছে। তাৰপিছত এয়া আহি গ'ল আমাৰ খানা। ফ্ৰেঞ্চ ফ্ৰাইজটো আগতে আহি গ'ল। আচলতে কৰিছিলোঁ জিয়ানাৰ কাৰণে, কিন্তু আমি চবেই অলপ খালোঁ, কাৰণ তাই ইমানখিনি খাই শেষ কৰিব নোৱাৰিব জানো। তাৰপিছত আমি সকলোৱে মিলি অলপ তাইৰ লগত খালোঁ ফ্ৰেঞ্চ ফ্ৰাইজবিলাকো, আৰু ইমান ভাল বনাইছিলে, এইটো খুব টেষ্টি বনাইছিলে। পিছত এয়া আহি গ'ল আমাৰ খানা, আৰু খানা দেখিলে যেন মাথা নষ্ট হৈ যায়, কাৰণ ইমান বেছি ভোক লাগিছিলে নহয়। তাৰপিছত আহি গ'ল আমাৰ খানা আৰু আমি খোৱা ষ্টাৰ্ট কৰিলোঁ। এইটোৱে আছিলে আজিৰ খানা পিনাৰ ভিডিঅ'টো, আৰু খোৱাও খুব টেষ্টি আছিলে। মই আগতেও কৈছোঁ, এতিয়াও আকৌ কৈ আছোঁ, কাৰণ খোৱা খুব টেষ্টি আছিলে। আৰু চিকেনটো যে বনাইছিলে ইমান ভাল, আফগানী চিকেন। আৰু এইটো মই আফগানী চিকেনটো নেক্সট টাইম আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। এইটো ৰেচিপিটো মই ঘৰত বনাম, নিশ্চয় বনাম। আৰু যদি মোৰ ভিডিঅ'টো আপোনালোকে ভাল পাইছে, তেন্তে লাইক শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।